নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বিশেষ দূৰ নহয়, আমাৰ ওচৰৰে নিমাতী ঘাটলৈ আহিছোঁ। নিমাতী ঘাট বুলি নহয় মানে আজি কেইবাখন ঠাইও দেখুৱাম মানে ভাবিছোঁ। অলপ ফ্ৰী আছিলে দেওবাৰ, ভাবিলোঁ ফুৰিয়ে আহোঁ আৰু অলপ নে কি কয়। চ' আহিলোঁ নিমাতী। মই অহা নাই, মোৰ লগত আৰু 3জন আহিছে। চাওক, এইপাৰে যোৰহাট আৰু সিপাৰে খোৱা মাজুলী। বিশেষ দিন নাই, কেতিয়া আহিম নকওঁ, খুব সোনকালে আহি আছোঁ মাজুলী আহিম মানে অলপ দিন পিছত আৰু বিশেষ দিন নহয়, কিন্তু খুব সোনকালে আহি আছোঁ। চ' চাওঁ আহক ভিডিঅ'টো। ইমান ধুনীয়া, কি সুন্দৰ পৰিৱেশ, কি ক'ম, ইমান ধুনীয়া পৰিৱেশ, শান্তি। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে টিপচি নিচুকলি জুৰি যায়। শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পলি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহক ভুতলি সামৰি তোমাৰেনো কাষৰলে। একদম শান্তিৰ পৰিৱেশ, ইয়াত মাথো শান্তি আৰু এজাক সুন্দৰ বতাহ বলি আছে। কি সুন্দৰ লাগিছে। সৌ দূৰণিত চাওক মাজুলী, আমাৰ সপোনৰ মাজুলী। যে বহুত মন আছে মাজুলীলৈ যাবলৈ, গতিকে যাম আৰু ন। মাথাউৰিটো কি ধুনীয়া লাগিছে। প্ৰজেক্টত দেখাইছে মানে ভিডিঅ' হয়, ভিডিঅ' আছিলে। এতিয়া আমি নিমাতীৰ পৰা বৰ্তমান ওলাই দিলোঁ আৰু নিমাতীৰ পৰা আহি আছোঁ শান্তি আশ্ৰমলৈ। শান্তি আশ্ৰম আহিলে মানে নিমাতীৰ পৰা যিটো কেঁচা ৰাস্তা গৈছে, সেইটো ৰাস্তা আহিব, কিবা এটা বেলেগ ফিল হ'ব মানে। বহুত সুন্দৰ পৰিৱেশ, আহিলে মানে আকৌ এবাৰ আহিবলৈ মন যাব। টাউনীয়া জীৱনত বিৰক্তি অনুভৱ কৰে তেতিয়া এবাৰ আহিব। ৰাস্তাৰ কথা নক'ব খালি আৰু গাত মানে এয়া দেখিছে নহয় মুখৰ আগত, এইটো একদম মানে পূৰা জাম্পিং। অলপ ৰখাই দিয়া, এই নাওখন চক। কেমেৰাত জুম কৰিছোঁ, দেখা পাব। এই নাওখন চক কিদৰে ৰখা হৈছে, কি ধুনীয়া লাগিছে। এয়াই নিমাতী।